আজি মই বনাবলৈ লৈছোঁ চিকেন। এইখিনি চিকেন মই বইল কৰি লৈছোঁ অকণমান 5 মিনিট। এইখিনি বনাবৰ কাৰণে মই লৈছোঁ দুটা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ, 3-4টামান পাত মান ধনিয়া, এটা বিলাহী, দুটা শুকান জলকীয়া, আদা নহৰু আৰু কেইটামান নৰসিংহৰ পাত। এইখিনি মই ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীখনত তেল দি ল'লোঁ, তেলটো গৰম হৈছে। ইয়াত মই দিম দুটা তেজপাত, দুটা শুকান জলকীয়া, এতিয়া ইয়াত দি দিম আমি পিঁয়াজখিনি। ইয়াত মই এতিয়া পিঁয়াজখিনি দিলোঁ। এইখিনি আমি পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই কৰিম। গেছটো বঢ়াই লৈছোঁ। এতিয়া পিঁয়াজটো ফ্ৰাই কৰি আছোঁ। 10-15 মিনিটমান পিঁয়াজটো ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি অলপ ফ্ৰাই হৈছে। এতিয়া মই ইয়াত দিম বিলাহী আৰু নহৰুখিনি। নহৰু গোটেইখিনি নিদিওঁ, অকণমান দিছোঁ, অকণমান থৈ দিছোঁ। এইখিনি এতিয়া ফ্ৰাই কৰিম ভালকৈ। এইখিনি মোটামুটি ফ্ৰাই হৈছে আৰু অকণমান ফ্ৰাই কৰিম ইয়াত। এইটো মোৰ পিঁয়াজ ফ্ৰাই হৈ আছে। আৰু আপোনালোকক এটা বস্তু দেখাম। ভণ্টিয়ে বনাই আছে এইফালে দালি, বুট দালি। তো এইখিনি ফ্ৰাই হৈছে। ইয়াত এতিয়া আমি মাংসখিনি দি দিম। এইখিনি মাংস এতিয়া ভালকৈ মিক্স কৰিম। এইফালে মাংসখিনি মই মিক্স কৰি আছোঁ ভালকৈ। অলপ ফ্ৰাই কৰিব লাগিব। আৰু এটা বস্তু দেখোন, এইফালে আমাৰ ভণ্টিয়ে বনাই আছে দালি, বুট দালি, তো ৰুটিৰ লগত খাবলৈ। মই এতিয়া হালধি দিছোঁ। হালধিটো অকণমান বেছিকৈ দিব লগা হৈছে, এইটো ঘৰুৱা হালধি, ৰংটো অকণমান কম। তো আপোনালোকে নিজৰ জোখত হালধিটো দিব। এতিয়া হালধিটো দি মিক্স কৰি ল'ম। তো এইখিনি মই লৰাই আছোঁ। আৰু যে আপোনালোকক কৈছিলোঁ ভণ্টিয়ে দাইল বনাই আছিলে বুলি, এইখিনি চব দালি ৰেডি হৈছে আৰু। এতিয়া মই ইয়াতে বাকী থকা নহৰুকণ দি দিম আৰু মান ধনিয়া আৰু নৰসিংহ পাতটো পিছতকৈ দিম। এইখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া ইয়াত দিম মই মছলা, যিটো মছলা মই নিজে বনোৱা এইটো। আৰু যদি এই মছলাটো কেনেকৈ বনাওঁ জানিবলৈ মন আছে, আপোনালোকে মোক কমেণ্টত ক'ব। মই নেক্সট ভিডিঅ'ত এই মছলাটো বনাই দেখুৱাম। এইটো মই নিজে বনোৱা মছলা। তো ইয়াৰ দিম মই অলপ। বেছ হৈ যাব আৰু বেছি নিদিওঁ। তো এইখিনি এতিয়া মিক্স কৰিম ভালকৈ। ইয়াত এতিয়ালৈকে মই নিমখ দিয়া নাই, নিমখটো দেৰিকৈ দিম। তো এইখিনি মই ফ্ৰাই কৰি আছোঁ। অলপ টাইম ফ্ৰাই কৰিব লাগিব, অলপ টাইম, তেতিয়া মছলাটো ভালকৈ সোমাব ভিতৰত। এইখিনি মই ফ্ৰাই হৈ আছে। এতিয়া মই ইয়াত দিম মেগী মছলা। অলপ বেছি নিদিব, অলপ দিব। বহুত বেছি হ'লে ভাল নহয়, জোখত অলপ দিব, বেছ হৈ যাব। তেতিয়া এইখিনি মিক্স কৰিম ভালকৈ। এইখিনি মিক্স হৈ গৈছে। অলপ টাইম ফ্ৰাই কৰি এইখিনি ফ্ৰাই কৰি আছোঁ। কিন্তু আপোনালোকে কেমেৰাত দেখোঁতে ইয়াৰ কালাৰটো ভালকৈ অহা নাই, কিন্তু ওচৰৰ পৰা যেতিয়া মই চাইছোঁ ৰিয়েলকৈ বিৰাট ধুনীয়া হৈছে কালাৰটো। ইয়াত মই অকণমান দিম জালুক, অকণমান দিম, বেছি নিদিওঁ, অকণমান জালুক। আৰু লগতে দিম মই আগতে ফ্ৰাই কৰি থৈছিলোঁ
দুপিছমান আলু, তো আলু দুপিছ দিম। এইটো দিলেও দিব পাৰে, নিদিলেও আপোনালোকৰ কথা। তো এইখিনি ভালকৈ মিক্স কৰিম। এতিয়া মই ইয়াত অকণমান টমেটো চচ দিম, বেছি এইটো অকণমান দিম। আপোনালোকে দিলে দিব পাৰে, যদি চচ খাই বেয়া পায় তেতিয়াহ'লে নিদিলেও কোনো কথা নাই, বেছি নিদিব, অকণমান। এতিয়া আমি এইখিনি ভালছে অলপ টাইম ফ্ৰাই কৰিম। এতিয়া মই ইয়াত দিম থৈ দিয়া নৰসিংহ পাতকেইটা, চৰি এইকেইটা মানধনিয়া পাতকেইটা আৰু নৰসিংহৰ পাতকেইটা, এইটো অকণমান ভাঙি দিব, ছিঙি দিব। এইখিনিতে ভালকৈ মিক্স কৰক। এতিয়া মই ইয়াত দিম কস্তুৰী মেথি, আৰু এইখিনি সদায় এনেকৈ হাতেৰে মোহাৰি দিব। তেতিয়া কি হয়, ইয়াত যিটো তেলটো থাকে ইয়াৰ, সেইটো ওলাই যায়, তেতিয়া ধুনীয়া হয় বস্তুটো। ঠিক আছে, তেতিয়া আমি এইখিনি মিক্স কৰিম। আৰু এতিয়া মই দিম ইয়াত নিমখ। নিমখটো সদায় পিছত দিব, প্ৰথমতে নিমখ কোনো বস্তুতে নিদিব। এতিয়া মই নিমখ দিছোঁ, আপোনালোকে নিজৰ আন্দাজ জোখাই দিব। তো এতিয়া আমি ভালকৈ মিক্স কৰিম। সেইখিনি 80% হৈ গৈছে। তো মাংসখিনি হৈছে, বহুত ধুনীয়া, কালাৰটো বহুত ধুনীয়া আহিছে, কিন্তু কেমেৰাত এই কালাৰটো নাহে। ইয়াত মই এতিয়া অলপ পানী দিম, হৈছে আৰু। পানীটো আপোনালোকে নিজৰ আন্দাজত দিব, যদি বেছি পানী খায় তো পানী বেছিকৈ দিব, যদি পানী কমকৈ খায় তো পানীটো কমকৈ দিব। বেছি জোল কৰিব বিচাৰিলে পানী বেছি। এইখিনি মাংসখিনি উতলি আছে, কিন্তু ইয়াত মই এতিয়া পানীখিনি গোটেইখিনি কমপ্লিট শুকুৱাই দিম। শুকুৱাৰ পিছত পানীখিনি আমি শুকুৱাম। এতিয়া কি হ'ব, যিবিলাক মছলা দিছিলোঁ মাংসৰ ভিতৰত সোমাব। তাৰপিছত মই আকৌ অকণমান পানী দিম। বুজিছে কি ধুনীয়া কালাৰ আহিছে, উতলি আছে। এইখিনি প্ৰায় শুকাই গ'ল আৰু মাংসখিনি হ'লো। যদি আপোনালোকে এনেকৈ খাব বিচাৰে এনেকৈ খাব, যদি নাই বোলে মই অকণমান কাঢ়ি খাম তো তেতিয়াহ'লে অকণমান পানী দি দিব। তো ইয়াত মই অকণমান পানী দিম, কাৰণ ৰুটি খাম, ৰুটিৰ লগত খাবলৈ অকণমান পানী কাঢ়ি হ'লেহে ভাল লাগিব। তো এইফালে ভণ্টি ফুলা ফুলা ৰুটি বনাই আছে ইয়াৰ লগত খাবলৈ, ফুলা ফুলা গৰম গৰম ৰুটি। মাংসখিনি হৈছে আৰু। মই এতিয়া এইখিনি 10 মিনিট উতলিবলৈ দিম। 10 মিনিট উতলাৰ পিছত এইখিনি হৈ যাব। এইটো মোৰ মাংস হৈ গ'ল ৰেডি। অসমীয়া ষ্টাইলত মুৰ্গী মাংস। আপোনালোকেও এনেকৈ বনাব, খাব, বহুত টেষ্টি হয় খাবলৈ।